আজি পিছে আকৌ খানা এটা খাবলৈ আহিছোঁ দেই। আগৰটো মিনি ব্লগত দেখিছিলে মানে এক বহাগ দিনাখন আমি সকলোৱে গাঁৱৰ ল'ৰা ছোৱালী মিলি হুঁচৰি মাৰিছিলোঁ। চ' তাৰে আজি খানা হ'বলৈ গৈ আছে, মানে প্ৰীতি ভোজ। এই ভিডিঅ'ৰ যোগেদি এটা কথা কিন্তু ক'বই লাগিব, ইয়াত সকলোখিনি কাম দাদাসকলেই কৰিছে। খানা বনোৱা, শাক পাচলি কটাৰ লগতে বাচন বৰ্তনো দাদাসকলে চাফা কৰিছে। আৰু এনেকৈ গাঁৱৰ সকলোৱে মিলি এটা ফূৰ্তি কৰি খানাটো খালোঁ। আৰু এনেকৈ খানা খাই থকাৰ মাজতে হঠাৎ ইমান বেয়াকৈ বতাহ বৰষুণ আহিছে, দেখিছে ন বতৰটো কেনেকুৱা ক'লা হৈ আহিছে। আমি সকলোৱে যেনি পাৰোঁ তেনি দৌৰিছোঁ। লাষ্টত আমি ঘৰলৈ যাবলৈ নোৱাৰিলোঁ আৰু মানুহ এঘৰৰ ঘৰতে সোমাই দিলোঁ। আৰু আপোনালোকক পূৰা ভিডিঅ'টো দেখাই আছোঁ আমি সেইখিনি সময়ত আমাৰ কেনেকুৱা অৱস্থা হৈছিল।